এয়া ফাৰ্ষ্টলি পেকেটত এনেকৈ গুটি আহে। গুটিৰ পিছত এইবোৰ এনেকৈ পেক কৰিব লাগে, খেৰ সৰু সৰুকৈ কাটি। এইবোৰ খেৰ কাটি থৈ দিয়া হৈছে বস্তাত ভৰাই। ৪৫ দিনৰ পিছত এনেধৰণে লাফু আপুনি ছিঙিবলৈ পৰা হৈ যাব। এইবোৰ লাফু ফুটি উঠিছে, এইবোৰ সৰু হৈ আছে। মাছৰুমক খেতি কৰি ঘৰতে কেনেধৰণে উপাৰ্জন কৰিব পাৰি আপোনালোকক মই সকলোখিনি দেখুৱাম। এয়া মাছৰুমৰ খেতি, আপুনি ঘৰতে কৰি বহুত লাভান্বিত হ'ব পাৰে। এইবোৰ বান্ধি বান্ধি ওলোমাই থোৱা হৈছে।